ডাঙৰীয়া, সন্মানীয় বিধায়ক শ্ৰীমতী আঙুৰলতা ডেকা ডাঙৰীয়ানী, উৎপল বৰা ডাঙৰীয়া, ডক্টৰ নোমল মমিন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা ডাঙৰীয়া, জিষ্ণু বৰুৱা ডাঙৰীয়া, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, অসমৰ বিভিন্ন মন্দিৰ, দেৱালয়, নামঘৰ, সত্ৰ, গীৰ্জা, মছজিদ এই আটাইবোৰ ধৰ্মীয় উপাসনাস্থলীৰ পৰা আহি ইয়াত সমবেত হোৱা আধ্যাত্মিক সমাজখনৰ উজ্জ্বল জ্যোতিষ্কসকল আৰু উপস্থিত ৰাইজ, এই অনুষ্ঠানত ইমানেই গুৰুত্বপূৰ্ণ আৰু আধ্যাত্মিক জ্ঞানৰে সুশোভিত ব্যক্তিসকল আছে যে কাৰো নাম লৈ মই শেষ কৰিব নোৱাৰোঁ। এই অনুষ্ঠানত জনাৰ্দন দেৱালয়ৰ কামাখ্যা প্ৰসাদ শৰ্মা ডাঙৰীয়া, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মা ডাঙৰীয়া, মাজুলী গড়মূৰ সত্ৰৰ পৰমানন্দ দেৱগোস্বামী ডাঙৰীয়া, শিৱসাগৰৰ শ্ৰী শ্ৰী শিপহা সত্ৰৰ মুক্তানাথ মহন্ত ডাঙৰীয়া, নৰোৱা কোজি সত্ৰৰ নিত্যানন্দ গোস্বামী ডাঙৰীয়াকে আদি কৰি মই নাম কৈ থাকিলে শেষ নহ'ব যে ইমান গুণী জ্ঞানী ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছে। মই অসম চৰকাৰৰ তৰফৰ পৰা আৰু অসমবাসীৰ হৈ আপোনালোকক মোৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে এই অসমৰ পবিত্ৰ ভূমি, ৰাস্তা ঘাট, আধুনিক যি উপাদান চিনেমা হলৰ পৰা মাল্টিপ্লেক্সেৰে এই অসমৰ পবিত্ৰতা গঢ় লৈ উঠা নাছিল। অসমক যদি পবিত্ৰ ভূমি বুলি কওঁ, কামৰূপ কামাখ্যাৰ পৰা, মাজুলীৰ পৰা, ব্ৰহ্মপুত্ৰৰ পৰা ভুৱন তীৰ্থলৈ, এই বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, নামনি, উজনি, মধ্য অসম, উত্তৰ অসমৰ এই বিস্তীৰ্ণ ভূমি কোনোবাই যদি চহকী কৰি থৈ গৈছিল, সেয়া হৈছে আমাৰ আধ্যাত্মিক স্থানসমূহে, আধ্যাত্মিক আমাৰ কেন্দ্ৰসমূহে। ঐতিহাসিক যুগৰ পৰাই এই পবিত্ৰ ভূমি আমাৰ ভগৱান স্বৰূপ শ্ৰীকৃষ্ণৰ পৰা আৰম্ভ কৰি সকলোৰে পদৰ আশীৰ্বাদেৰে এই ভূমিখন পবিত্ৰ ভূমিলৈ ৰূপান্তৰিত হৈছিল। শ্ৰীকৃষ্ণই জীৱন সংগিনী বিচাৰি, ৰুক্মিণীক বিচাৰি এই অসমৰ পবিত্ৰ মাটিত ভৰি দিছিলে। অশ্বক্লান্তৰ দৰে দেৱালয়ত তেখেতৰ পাদচিহ্নই এই জাতিটোক, আমাৰ অসম ভূমিক মহীয়ান কৰি থৈ গৈছিলে। স্বয়ং মহাদেৱ আৰু বিষ্ণুৰ যুদ্ধ, যাক আমি হৰিহৰৰ যুদ্ধ বুলি কওঁ, তাৰো প্ৰেক্ষাপট এই পবিত্ৰ অসম ভূমি আছিল। মহাভাৰত ৰামায়ণৰ যুগৰ পৰা সনাতন সভ্যতা দৰ্শনে এই পবিত্ৰ অসমখনক আৰু পবিত্ৰ কৰি থৈ গৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱৰ দৰে প্ৰাতঃস্মৰণীয় মহাপুৰুষসকলে, বিশেষকৈ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শংকৰদেৱৰ জীৱন দৰ্শন এই পবিত্ৰ ভূমিতেই, তেখেতৰ জীৱনৰ লীলা এই পবিত্ৰ ভূমিতে সংঘটিত হৈছিল। আৰু তেখেতে নাম, বৰগীত, ভাওনা এই ধৰণে বিভিন্ন সাংস্কৃতিক দৰ্শনেৰে, সাংস্কৃতিক উপহাৰেৰে
আমাৰ জাতিটোক মহিমামণ্ডিত কৰি থৈ গৈছিল। আমাৰ অসমৰ এই পবিত্ৰ ভূমিত আজান পীৰৰ দৰে মহান ব্যক্তি আহিছিল। আজান পীৰ দৰগাহ স্থাপন হৈছিল, সমন্বয়ৰ সেতু বনিছিলে, আৰু হাজোত আমি পুৱা মক্কাৰ দৰে পাতস্মৰণীয় অনুষ্ঠান আমি এই পবিত্ৰ ভূমিত উৎপন্ন হোৱা, এই পবিত্ৰ ভূমিত বিৰাজ হোৱা আমি দেখা পাইছোঁ। এই পবিত্ৰ অসমৰ বুকুতেই মাজুলীৰ দৰে পৰম পবিত্ৰময় স্থান আবিৰ্ভাৱ হৈছিল, আৰু মাজুলীৰ সত্ৰসমূহে আজিও আমাৰ জাতিটোক প্ৰাণ দিছে, জাতিটোক আমাক অহংকাৰ দিছে। কামৰূপ কামাখ্যাই বিশ্বৰ দৰবাৰত অসমক চিনাকি কৰি দিছে, আৰু কামৰূপ কামাখ্যাৰ পবিত্ৰতা আৰু শক্তিয়ে জাতিটোক শৌৰ্য আৰু বীৰ্য দিছে। আমাৰ জাতিটো মহাজাতিলৈ ৰূপান্তৰিত হৈছে। বৰাক উপত্যকাৰ ভুৱন তীৰ্থৰ দৰে মহান ধৰ্মীয় অনুষ্ঠানসমূহে আমাৰ বৰাক উপত্যকাটো ধৰ্মৰ এক অনাবিল প্ৰবাহ, আধ্যাত্মিকতাৰ এক সুন্দৰ বতাহ আমাৰ উপত্যকাটোত আনি দিবলৈ সক্ষম হৈছে। অসমত খ্ৰীষ্ট ধৰ্মত বিশ্বাস কৰা লোকসকলৰ গীৰ্জাসমূহে আজিও আমাৰ অন্তৰক পবিত্ৰ কৰে। এই ধৰণে বাৰে ৰহণীয়া জাতি, বাৰে ৰহণীয়া সংস্কৃতি আৰু তাৰ লগে লগে বাৰে ৰহণীয়া আধ্যাত্মিক কেন্দ্ৰসমূহে আমাৰ অসম ভূমিক পবিত্ৰ কৰি থৈ আহিছে, আৰু অনন্ত দিনলৈ পবিত্ৰ কৰি ৰাখিব, তাক আমি বিশ্বাস কৰোঁ। অসম চৰকাৰে যেতিয়া আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এখন অসমত প্ৰতিষ্ঠা হৈছিল, তেতিয়া আমি কৈছিলোঁ যে আমাৰ চৰকাৰৰ লক্ষ্য হ'ব জাতি, মাটি আৰু ভেটি ৰক্ষা কৰা। যেতিয়া জাতি আৰু মাটিৰ কথা কওঁ, যেতিয়া জাতি, মাটি, ভেটিৰ কথা কওঁ, তেতিয়া আবেগৰ দ্বাৰা পৰিচালিত নহৈ জাতিটোৰ সম্পদসমূহক ৰাইজৰ ওচৰলৈ উলিয়াই অনা, জাতিটোৰ সম্পদসমূহক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা, সেয়াই হৈছে অসমীয়া জাতীয়তাবাদৰ প্ৰকৃত সংজ্ঞা। কোনোবাই যদি কয় যে ৰাস্তাত দুটা আন্দোলন কৰি জাতীয়তাবাদ হয়, তেতিয়াহ'লে মই তাৰ বিপৰীতে কওঁ যে বটদ্ৰৱা সত্ৰখন যদি বিশ্বৰ বুকুত আমি পৰিচয় কৰাই দিব পাৰোঁ, তাতকৈ আৰু সুস্থ জাতীয়তাবাদ একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। আজি যেতিয়ালৈকে বটদ্ৰৱা সত্ৰখন কোনোবাই অধিকাৰ কৰি ৰাখিব, তাৰ মাটি যেতিয়া কোনোবাই দখল কৰি ৰাখিব, সত্ৰৰ মাটি যেতিয়া কোনোবাই দখল কৰি ৰাখিব, তেতিয়া হিন্দু, মুছলমান, খ্ৰীষ্টান কোনেও শান্তিত বাস কৰিব নোৱাৰে। আমি যেনেকৈ আজান পীৰৰ যদি দৰগাহৰ কোনোবাই মাটি দখল কৰে, যি ধৰণে আমি দুখ পাওঁ, সেই ধৰণে বটদ্ৰৱা সত্ৰৰ মাটি যেতিয়া কোনোবাই দখল কৰে, তাকো আমি একেধৰণেই দুখ পাওঁ। বৰপেটা সত্ৰৰ মাটিৰ ফালে যেতিয়া কোনোবাই চকু দিয়ে, তাত আমি একেধৰণেই দুখ পাওঁ। কোনোবাই যদি হাফলঙৰ 150 বছৰীয়া সেই গীৰ্জাটোৰ মাটি দখল কৰিব খোজে, আমি আমাৰ পবিত্ৰ অনুষ্ঠানবিলাকৰ ওপৰত যেতিয়া কোনোবাই আক্ৰমণ কৰে, তেতিয়া আমি দুখ পাওঁ। আমি এই ধৰণৰ ঘটনা এই পবিত্ৰ ভূমিত আমি সংঘটিত হ'ব দিব নোখোজোঁ। আমি এটা সুস্থ জাতীয়তাবাদৰ প্ৰতীক অসমৰ ভূমিত নিৰ্মাণ কৰিব খুজিছোঁ, যি ভাৰতৰ সভ্যতা সংস্কৃতিৰ 5000 বছৰৰ দৰ্শনৰ লগত সমাহিত হৈ থাকে। তেনেকুৱা এক সুস্থ জাতীয়তাবাদৰ অংকুৰণ আমি এই ৰাজ্যখনত কৰিব খুজিছোঁ। এই অসম দৰ্শন কাৰ্যসূচী, এই জাতি, মাটি আৰু ভেটিৰ ৰক্ষা কৰাৰ আমাৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ দিশত আৰু এখোজ আগুৱাই যোৱাৰ সংকল্প। আমি নিশ্চিত আছিলোঁ বিভিন্ন সময়ত বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ আমি যাওঁ। এই ধৰ্মীয় অনুষ্ঠানে যেনেকৈ আমাক আধ্যাত্মিকভাৱে আমাক প্ৰাণৱন্ত কৰিছে, জীৱন্ত কৰিছে, এই ধৰ্মীয় অনুষ্ঠানসমূহে বহুজনৰ জীৱিকাৰ পথো মুকলি কৰি দিছে। কোনোবাই দোকান চলাইছে, কোনোবাই ওচৰত চাকি বন্তিৰ
সৰু দোকান এখন কৰিছে, কোনোবাই প্ৰসাদৰ সৰু কিবা এটা ব্যৱস্থা কৰিছে, কোনোবাই বুট মাহৰে ব্যৱস্থা কৰিছে। এই আধ্যাত্মিক স্থানসমূহে আজি আমাৰ ইয়াত যি 900 আমাৰ ইয়াতে আধ্যাত্মিক মঠ মন্দিৰ গীৰ্জা মছজিদৰ মানুহ আহি উপস্থিত হৈছে, তেওঁলোকে ক'ব পাৰিব যে এই 915টা অনুষ্ঠানে অতি কমেও 20টা বা 25টা পৰিয়ালক তেওঁলোকে জীৱিকা দিবলৈ সক্ষম হৈছে আৰু কৰবাত সেই জীৱিকা দিয়াৰ সংখ্যা 100-150লৈকে আছে বুলি ক'লেও ভুল কৰা নহ'ব। আজি যে অকল আমি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ সেয়া নহয়, এই আধ্যাত্মিক অনুষ্ঠানবিলাকে বহু পৰিয়ালৰ জীৱনলৈ জীৱিকাৰ বাট কঢ়িয়াই আনিছে। তেওঁলোকে দুবেলা দুমুঠি ভাত আজি এই ধৰ্মীয় অনুষ্ঠানবিলাকক কেন্দ্ৰ কৰি তেওঁলোকে চলি আছে, তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে। আজি বড়োসকলৰ বাথৌৱে হওক, মিচিংসকলৰ দনীয় পলুৱে হওক, এই গোটেই আধ্যাত্মিক বিশ্বাসসমূহে আমাৰ জাতিটোক প্ৰাণ দিছে, বহুজনক জীৱিকাৰ সন্ধান দিছে আৰু মানুহৰ মনটোক অশান্ত মনক শান্ত কৰি ৰখাৰ বাবে এক সুবিধা প্ৰদান কৰিছে। আজি আমি সিদ্ধান্ত লৈছিলোঁ যে এই অসম দৰ্শন আঁচনিৰ জৰিয়তে 100 বছৰতকৈ অধিক যিসমূহ পুৰণা অনুষ্ঠান আছে তেওঁলোকৰ আমি উন্নয়নৰ ব্যৱস্থা কৰিম। আমাৰ প্ৰথম চকু আছিলে যে আমি এই অনুষ্ঠানবিলাকত প্ৰথম পৰ্যায়ত যাত্ৰীৰ জিৰণি কোঠা, শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা স্বচ্ছ ভাৰত কাৰ্যসূচীৰ লগত লগ লাগি, দ্বিতীয়তে সীমাত যাতে কোনো মানুহে মাটি আমাৰ অধিকাৰ কৰিব নোৱাৰে, দখল কৰিব নোৱাৰে, দেৱালখনৰ ব্যৱস্থা, এই ধৰণে আমি এটা এটাকৈ এই অনুষ্ঠানবিলাকক আগুৱাই লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব খুজিছোঁ, এই গোটেইকেইটা 915টা অনুষ্ঠানক আজি আমি 10 লাখ টকাকৈ আগবঢ়াম, কিন্তু এই বছৰৰ ভিতৰতে আমি আপোনালোকক আৰু 15 লাখ টকা, সৰ্বমুঠ 25 লাখ টকা আপোনালোকৰ প্ৰত্যেকটো মঠ মন্দিৰ নামঘৰ সত্ৰলৈ আমি আগবঢ়াম, যাতে ই এক ব্যৱস্থাত পৰিণত হয়, গোটেইকেইটা অনুষ্ঠান যাতে প্ৰাণবন্ত আৰু জীৱন্ত ৰূপত আমি দেখা পাওঁ। মোৰ এটা বিনম্ৰ অনুৰোধ, আজি আপোনালোক ইয়াৰ পৰা গৈ পোৱাৰ লগে লগে জিলা উপায়ুক্তসমূহে আপোনালোকক 7 লাখ টকা মুকলি কৰি দিব। এই 7 লাখ টকাৰ যিসকলে হিচাপ নিকাচ আগষ্ট মাহৰ 15 তাৰিখৰ ভিতৰত দিব পাৰিব, তেওঁলোকেহে পৰৱৰ্তী অনুদানৰ বাবে তেওঁলোকে অনুদান পাবৰ কাৰণে সক্ষম হ'ব। ই এখন ৰেল ষ্টেচনৰ দৰে, যদি ষ্টেচনৰ পৰা ৰেল আগুৱাই যায় সি আৰু উভতি নাহিব। গতিকে এই 7 লাখ টকাৰ হিচাপ নিকাচ কৰোঁতে আমাৰ যদি বহুত সময় লাগি যায়, আমি যদি নিৰ্মাণ কৰিব নোৱাৰোঁ, 15 আগষ্টত যদি ব্যৱহাৰৰ প্ৰমাণ পত্ৰখন নাহে, আপোনালোকে অতিৰিক্ত 15 লাখ টকাটোৰ পৰা আপোনালোক পিছ পৰি যাব, ৰেলগাড়ী আগুৱাই যাব, আপোনালোক থিয় হৈ থাকিব লাগিব। যদিও মই ধেমালিৰ ভাষাত কৈছোঁ, এইটো বাস্তৱ সত্য। 15 আগষ্টৰ আগতে এই 7 লাখ আৰু 3 লাখ টকা জিলা উপায়ুক্তসকলে আগুৱাই দিব আৰু সেই পুঁজিৰ আপোনালোকে সৎব্যৱহাৰ কৰিব। কোনোবা যদি জিলাত আপোনালোকে জিলা উপায়ুক্তৰ পৰা অসুবিধা পায়, কৰবাত যদি আপোনালোকৰ মনৰ বিচৰা মতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আপোনালোকে যদি ৰেছপন্স নাপায় আৰু কৰবাত যদি আপোনালোকক আমোলাতান্ত্ৰিক কিবা ব্যৱস্থাৰ মাজত সোমোৱাব খোজে, মোৰ মোবাইল নম্বৰলৈকে এটা মাত্ৰ SMS কৰি দিব, বাকি ব্যৱস্থাৰ দায়িত্ব মই ল'ম, বাকিখিনি আমাৰ চৰকাৰে ল'ব। কাৰণ আমি এই আঁচনিটো সফল কৰিব খোজো। এই আঁচনিৰ সভাত যেতিয়া আহিছোঁ, তেতিয়া বিভিন্নজনে আমাক কৈছে যে দাদা, আমাৰ গাঁৱৰ অমুক মঠ মন্দিৰ বাদ পৰি গ'ল। স্বাভাৱিকভাৱে অসমত ইমান অনুষ্ঠান আছে, কেইটামান দিনৰ ভিতৰতে 915টা অনুষ্ঠানৰ নাম যোগাৰ কৰা সম্ভৱ নাছিল। যিকেইটা অনুষ্ঠান বাদ পৰি গৈছে,
100 বছৰ পুৰণি যিকেইটা অনুষ্ঠান বাদ পৰি গৈছে, আমি অহা বছৰ সেই অনুষ্ঠান কেইটাকো এই আঁচনিৰ ভিতৰত আমি আনি ল'ম। আজিৰ এই সভাৰ পৰা, আজিৰ সভাত যোগদান কৰিব নোৱাৰি যিসকলে মনত বেদনা পাই আছে, তেওঁলোকক মই ইয়াৰ পৰাই প্ৰতিশ্ৰুতি দিছোঁ যে 100 বছৰ পুৰণা আন অনুষ্ঠানসমূহকো আমি এই আঁচনিৰ আওতালৈ আনিম। আজি আমি তাৰ প্ৰতিশ্ৰুতি ৰাইজৰ আগত দাঙি ধৰিছোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পিছত আৰু এটা ডাঙৰ কথা আছিলে যে আমি মন্দিৰ বনালোঁ, যাত্ৰীৰ জিৰণি কোঠা বনালোঁ, শৌচাগাৰ প্ৰস্ৰাৱগাৰো বনালোঁ, কিন্তু ইয়াতে আমাৰ আহিবৰ কাৰণে ৰাস্তাটো আছেনে নাই, সেইটো এটা আটাইতকৈ ডাঙৰ কথা। ৰাজনীতিৰ পাকচক্ৰই বুলি কওক বা অসমৰ ব্যৱহাৰিক জীৱনৰ বা অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক সত্য কথাই হওক, আজি যদি মই কোনোবা বিধায়কক কওঁ যে পাটবাউসী সত্ৰ যোৱা ৰাস্তাটো আপোনালোকৰ তালিকাত দিব, তাৰ স্থানীয় বিধায়কজনে কিমান সহযোগ কৰিব তাত সন্দেহ আছে। বৰপেটা, ধুবুৰী, গোৱালপাৰা জিলাৰ, মৰিগাঁও জিলাৰ, নগাঁও জিলাৰ, দৰং জিলাৰ ৰাজনীতিৰ ভূগোলখন বদলি হোৱাৰ লগে লগে ৰাস্তা ঘাট বনোৱাৰ তালিকাবিলাকো দ্ৰুতগতিত সলনি হ'ব ধৰিছে। আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকে মোক আহি কয় যে শৰ্মা ডাঙৰীয়া, যদি বিধায়কক লিষ্টখন বনাব দিয়ে আমাৰখন নাহিব, কাৰণ আমাৰ ফালে তেওঁৰ ভোট নাই বা তেওঁ ভাবে নাই বুলি। এই আমাৰ বাস্তৱ জীৱনৰ সত্য কথা। আমি সিদ্ধান্ত লৈছোঁ যে ৰাজনীতিৰ জাগাত থাকিব, কিন্তু সত্ৰ মন্দিৰলৈকে যোৱাৰ ৰাস্তা নিৰ্মাণ কৰাৰ দায়িত্ব সামগ্ৰিকভাৱে চৰকাৰখনৰ, আৰু সেই দায়িত্ব আমি পালন কৰিব লাগিব। আমি যদি বিধায়কৰ ওপৰত এৰি দিওঁ, আজিৰ পৰা 10 বছৰ পিছত বৰপেটা, ধুবুৰী, গোৱালপাৰাত আমাৰ অনুষ্ঠানবিলাকলৈকে যোৱা ৰাস্তাত শিলগুটি এটাও নপৰিব। সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য, আৰু সেই বাস্তৱ সত্যক আমি স্বীকাৰ কৰি এই অসম দৰ্শন আঁচনিৰ জৰিয়তে আমি এই বছৰ 515 কিলোমিটাৰ ৰাস্তা আমি গড়কাপ্তানি বিভাগে বনাবলৈ সিদ্ধান্ত লৈছোঁ। যি 582.50 কিলোমিটাৰ ৰাস্তা আমি এনেকে বনাব সিদ্ধান্ত লৈছোঁ যি পোনে পোনে এই ধৰ্মীয় অনুষ্ঠানবিলাকলৈকে যোৱা যাতায়াতৰ পথ সুগম কৰি তোলে। 582 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ পিছত মই ভাবোঁ যে আমাৰ অভাৱ আৰু দূৰ হ'ব। গড়কাপ্তানি বিভাগৰ ইঞ্জিনিয়াৰসকল আপোনালোকৰ লগত যোগাযোগত থাকিব। যদি ভাবে যে আৰু 1-2 কিলোমিটাৰ ৰাস্তা বনোৱাৰ প্ৰয়োজনীয়তা আছে, সেই কামখিনিও অহা বছৰ আমাৰ গড়কাপ্তানি বিভাগে সমাপন কৰি দিব, তাৰ প্ৰতিশ্ৰুতিও মই আজি আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। এই অসম দৰ্শন আঁচনিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমাৰ প্ৰথম স্তম্ভ। দ্বিতীয় স্তম্ভ হৈছে এই মঠ মন্দিৰ, সত্ৰ, দেৱালয়, গীৰ্জা, দৰগাহলৈকে যোৱা পথৰ নিৰ্মাণ। এই বছৰ আজানপীৰ দৰগাহলৈ যাবৰ বাবে আমি গোটেই দলং আদি পুনৰ অনুমোদন দিছোঁ, যাতে মানুহে ভালকৈ যাব পাৰে। আমি ধৰ্মৰ যেতিয়া কথা আহে, আমি ৰাজনীতিৰ পৰা বহুত ওপৰত গৈ এখন বৈচিত্ৰ্যময় অসমৰ মাজত একতাৰ ঐক্যতান আমি বিচাৰি আমি কাম কৰিব খোজোঁ। আমি জানো আহোম স্বৰ্গদেউসকলে অসমত বহুত সত্ৰ, বহুত দেৱালয় প্ৰতিষ্ঠা কৰিছিল। অসমৰ সনাতন সভ্যতা সংস্কৃতিক বিকাশ কৰোৱাৰ ক্ষেত্ৰত, অসমৰ সনাতন সভ্যতা সংস্কৃতিক ৰজাঘৰীয়া পৃষ্ঠপোষকতা প্ৰদান কৰাৰ ক্ষেত্ৰত আহোম স্বৰ্গদেউসকল কেতিয়াও পিছ পৰি অহা নাছিল। তেওঁলোকে দান কৰা মাটি বাৰীৰে আমাৰ দেৱালয়সমূহ চলিছিল। বহুকেইখন আউনীআটী সত্ৰৰ দৰে সত্ৰসমূহ পৰিচালিত হৈছিল। স্বাধীনতাৰ পিছত সেই ভূমিসমূহ দেৱোত্তৰ আইনৰ অধীনত চৰকাৰে লৈ গ'ল। ভূমিৰ খাজনাৰ বিপৰীতে এটা অংশ এই সত্ৰ দেৱালয়সমূহক আমি উভতাই দিওঁ। 20,000, কোনোবাই 25,000।
আৰু যাৰ বহুত মাটি আছিল তেওঁলোকে হয়তো ৩-৪ লাখ টকালৈকেও পায়। যি ৩-৪ লাখ টকালৈকে পায় তেওঁলোক চলিব পাৰে, কিন্তু যোনে ২০-২৫ হাজাৰ টকা পায় তেওঁলোকৰ চলাত বিৰাট বেছি অসুবিধাৰ সন্মুখীন হৈছিল। কিছুদিন আগতে মই কুৰ্মমাধৱ দেৱালয়ৰ এখন সভাত গৈছিলোঁ। দেৱালয় আমাৰ যিটো অনুষ্ঠান আছে, অসমৰ গোটেই দেৱালয়বিলাকৰ যি পৰিচালনা সমিতি আছে তেওঁলোকে তেওঁলোকৰ দুখৰ কথা আমাক কৈছিল যে বহু মন্দিৰে এই এনুইটিৰ টকাৰে, এই দেৱালয়ৰে এনুইটিৰ টকাৰে চলিব নোৱাৰে। আমি সিদ্ধান্ত লৈছিলোঁ যে যোনে ৩৫,০০০ পাব তেওঁলোকে তাত ২ লাখ টকা আৰু অতিৰিক্তকৈ পাব, অৰ্থাৎ ২,৩৫,০০০ পাব। কোনোবাই যদি ৩ লাখ পাই আছে তেওঁ ৫ লাখ পাব, কোনোবাই যদি ৬০,০০০ পাই আছিলে তেওঁ ২,৬০,০০০ পাব। অৰ্থাৎ আজিৰ যি পুঁজি পাই আছে ৭৪খন দেৱালয়ে বা সত্ৰই, তাত আমি ২ লাখ টকা আমি সংযোজন কৰি দিম। এই আঁচনিটো ৰাজহ বিভাগে ৰূপায়ণ কৰিছে। ১৬০খন এনুইটি পোৱা অনুষ্ঠানে আজিৰ পৰা বছৰি তেওঁলোকে পাই থকা ভাত্তাৰ লগত ২ লাখ টকা সংযোজন হ'ব। আৰু এই অনুষ্ঠানবিলাকত CCTV আদিৰ দৰে কেইদিনমান আগতে উগ্ৰতৰা মন্দিৰত হোৱা বেদনাদায়ক খবৰ আমি সকলোৱে পঢ়িছিলোঁ, জানিছিলোঁ। আমাৰ জাতীয় স্বাভিমানত আঘাত লাগিছিলে। আমি ১ লাখ টকাকৈ সকলোকে দিছোঁ যাতে CCTV একোটা লগাই অন্ততঃ আমি নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী বিভাগক সহায় কৰিব পাৰোঁ। ৪.১১ কোটি টকা এই আঁচনিত খৰচ হ'ব আৰু এই পুঁজি প্ৰত্যেক বছৰে ৰাজহ বিভাগে দেৱালয় সত্ৰসমূহলৈকে আগবঢ়াব। আজি এক কথাত ক'ব গ'লে পথ, বুনিয়াদী সুবিধা আৰু দেৱালয় সত্ৰসমূহলৈ এনুইটি, এই গোটেইকেইটা চাৰিওটা স্তম্ভক লৈ আজি আমি ৭১০ কোটি টকা আমি মুকলি কৰি দিছোঁ। ৭১০ কোটি টকা অসমৰ আধ্যাত্মিক স্থানসমূহত প্ৰথমবাৰৰ বাবে কোনোবা ৰাজ্য চৰকাৰে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে এই বিশাল পুঁজি আগুৱাই দিছে। আৰু ইয়াৰ আঁৰত জাতি মাটি ভেটি ৰক্ষাৰ আমাৰ যি পবিত্ৰ সংকল্প, সেই সংকল্পই আমাক প্ৰেৰণা যোগাইছে। মই আহ্বান জনাম এই পুঁজিৰ সুব্যৱহাৰ হওক আৰু এই পুঁজিৰে অসমৰ এই অনুষ্ঠানসমূহক আমি এক আধ্যাত্মিক পৰ্যটনৰ কেন্দ্ৰলৈ আমি যাতে ৰূপান্তৰ কৰিব পাৰোঁ। আমাৰ বিভাগে সৰুকৈ আৰু এটা কাম আমি কৰি আছোঁ। অহা আগষ্ট মাহত বা ছেপ্টেম্বৰ মাহত যেতিয়া আমি পুনৰ মিলিত হ'ম, এই গোটেই অনুষ্ঠানবিলাকৰ কোনোবা এখন হয়তো কফি টেবুল বুক আছে কামৰূপ কামাখ্যাৰ ওপৰত, কোনোবা এখন হয়তো পুথি আছে য'ত বটদ্ৰৱা সত্ৰৰ বিষয়ে লিখা হৈছে, ক'ৰবাত হয়তো এখন পুথি আছে য'ত আন কোনোবা মঠ মন্দিৰৰ কথা লিখা আছে। কিন্তু আমি ৰূপান্তৰ আৰু উন্নয়ন বিভাগে এখন পুথি উলিয়াবৰ বাবে চেষ্টা কৰি আছোঁ য'ত আপোনালোকৰ মঠ মন্দিৰ সত্ৰ, আমাৰ মঠ মন্দিৰ সত্ৰৰ এখন ফটো থাকিব আৰু তাত সেই মঠ মন্দিৰ সত্ৰখনৰ ইতিহাস সন্নিৱিষ্ট হৈ থাকিব। এই পুথিখন আমি ইতিমধ্যে নিৰ্মাণ কৰাৰ কাম, ৰচনা কৰাৰ কামত আমি লাগি আছোঁ। আৰু অহাবাৰ যেতিয়া আমি আপোনালোকক পুনৰ মাতিম, আপোনালোকৰ হাতত থকা কিতাপখনত আপোনালোকৰ অনুষ্ঠানটোৰ বিষয়েতো দেখা পাবই। আজিৰ এই সভাত উপস্থিত ৯১৫টা অনুষ্ঠানৰ বিষয়ে একেখন কিতাপতে একেলগে আমি দেখা পাম। তেনেকুৱা এটা স্থায়ী কাম কৰাৰ দিশতো আমি ইতিমধ্যে আগবাঢ়িছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। অসম চৰকাৰে আৰু এটা দীঘলীয়া কাম কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ। সেইটো হৈছে মই অলপ আগতে উল্লেখ কৰিছিলোঁ যে অসমৰ জনজাতীয় সমাজখনে ৫,০০০ বছৰ প্ৰকৃতিৰ সৈতে যুদ্ধ কৰি, জংগলত বাঘ সিংহৰ সৈতে যুদ্ধ কৰি তেওঁলোকৰ যদি সভ্যতা আজিৰ পৰ্যায়লৈকে লৈ আহিব পাৰিছিল, তাৰ আঁৰত
বাথৌ, দনীয় পলু এইবিলাকৰ যি আধ্যাত্মিক গৰিমা, আধ্যাত্মিক শক্তি, সেইবিলাকে এক ডাঙৰ ক্ৰিয়া কৰিছিল বুলি তেখেতসকলে বিশ্বাস কৰে। কিন্তু কালক্ৰমত সংস্কৃতাইজেশ্যনেই কওক বা আধুনিকতাই কওক, সেই সম্পদসমূহ যিসমূহ অসমৰ মূল শক্তি বুলি, আধ্যাত্মিক শক্তি বুলি গণ্য কৰা হৈছিল, তেওঁলোক লাহে লাহে পিছ পৰিব আৰম্ভ কৰিলে। সমাজখনত বহুখিনি পৰিৱৰ্তন হ'ল। আমাৰ চৰকাৰে তাক ধৰ্ম বুলি নলৈ সংস্কৃতি বুলি, আমাৰ ইণ্ডিজেনাছ যিবিলাক ৰিলিজিয়াছ প্ৰেক্টিছ আছিলে, যি কালচাৰ আছিলে, তাক আমি আগুৱাই আনিবলৈ চেষ্টা কৰিছোঁ। আৰু ঠিক সেই ধৰণে দেৱভাষা সংস্কৃতৰ পাঠ পৰিচালনাৰ ক্ষেত্ৰত আজি টোলবিলাকত যি বিশৃংখলতাৰ আৰম্ভ হৈছিল, তাক আমি সম্পূৰ্ণৰূপে পৃথক কৰি বিশ্ববিদ্যালয় আৰু সংস্কৃত কলেজৰ মাধ্যমেৰে তাক আমি এক নতুন ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে আমি চেষ্টা আৰম্ভ কৰিব খুজিছোঁ। আমি চেষ্টা কৰিছোঁ যে অসমৰ মাদ্ৰাছা শিক্ষাৰ লগত বিশেষকৈ ব্যক্তিগতভাৱে নিৰ্মাণ হোৱা মাদ্ৰাছাসমূহত বিজ্ঞানৰ পাঠ্যপুথি আৰম্ভ হওক, ইংৰাজীৰ পাঠ্যপুথি আৰম্ভ হওক, অসমীয়াৰ পাঠ্যপুথি আৰম্ভ হওক, যাতে ধৰ্মীয় মন এটাৰ লগে লগে তেওঁলোকে যাতে আধুনিক মন এটাৰো গৰাকী হ'ব পাৰে, আমি সেই ধৰণৰো শিক্ষা নীতিত আমি পৰিৱৰ্তনৰ বাবে আজি আমি কাম হাতত লৈছোঁ। আমাৰ উদ্দেশ্য এইটোৱে যে বাৰেৰহণীয়া সংস্কৃতি জীয়াই থাকক, বাৰেৰহণীয়া আধ্যাত্মিকতা জীয়াই থাকক। আমাৰ ঋগ্বেদত কৈ যোৱাৰ দৰে একম সত্য বিপ্ৰ বহুদা বিবান্তি, এই যিটো ঋগ্বেদৰ দিনৰ পৰা বিবিধতাক মানি লোৱাৰ যি সনাতন সভ্যতা, সনাতন দৰ্শন আছিল, সেই বিবিধতাক মানি লৈ অসমৰ প্ৰতিটো ধৰ্মৰ আধ্যাত্মিক কেন্দ্ৰসমূহৰ বিকাশৰ বাবে আমি কাম কৰিছোঁ। আপোনালোকে আশীৰ্বাদ দিব, আমি যাতে আমাৰ ইস্পিত লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ প্ৰেৰণা আমাৰ এই গোটেই অনুষ্ঠানটোত পৰিচালনা কৰাত সদায় আমাৰ বাবে আশীৰ্বাদ। তেখেতে আজিৰ এই অনুষ্ঠানত উপস্থিত আছে। এই অনুষ্ঠানৰ তেখেতে অকল সহযোগিতাই নহয়, প্ৰতিটো দিনে এই অনুষ্ঠানটোৰ বিষয়ে তেওঁ খবৰ লৈ আহিছে। মই তেখেতক বিনম্ৰতাৰে সৈতে আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টিৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ দৰ্শনেৰে সৈতে আগুৱাই গৈছে আৰু আমি ৰূপায়ণ কৰা প্ৰত্যেকটো আঁচনিত ভাৰতীয় জনতা পাৰ্টিৰ সেই দৰ্শন, যি দৰ্শন মোদী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই যি দৰ্শন, সেই দৰ্শন প্ৰতিফলিত হৈ আহিছে আৰু আমি আমাৰ নিৰ্বাচনী ইস্তাহাৰখনকে পালন কৰাৰ বাবে আমি গুৰুত্ব দি আহিছোঁ। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দাস ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে। চৰকাৰখনে নিশ্চয় দলে আগবঢ়োৱা ইস্তাহাৰখনক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ আগবঢ়াইছে, তাত আপুনি উপস্থিত থাকি আমাক যি সহযোগিতা আগবঢ়ালে, তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল, বিশেষকৈ ৰাজহ আৰু পৰ্যটন বিভাগে এই আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দুয়োটা বিভাগৰ মন্ত্ৰী আৰু বিষয়াসকলক মই ধন্যবাদ জনাইছোঁ। ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, গড়কাপ্তানি বিভাগে কৰা প্ৰচেষ্টাই এক ফল ধৰিব। বিষয়াসকলক মই এই দিশত কাম কৰি যাবলৈ আহ্বান জনাম। যোৱা কালিৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু উপায়ুক্তসকলে যি ধৰণে আপোনালোকক ইয়ালৈ পঠিয়াবৰ বাবে, এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে তৎপৰ হৈ আছিল, এই অনুষ্ঠানৰ জৰিয়তে বিশেষকৈ অসমৰ মুখ্য সচিব ডাঙৰীয়াৰ জৰিয়তে মই অসমৰ প্ৰতিটো জিলাৰ উপায়ুক্তসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে তেওঁলোকক আহ্বান জনাম যাতে এই আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ
আমোলাতান্ত্ৰিক ৰঙা ফিটাৰ পৰা দূৰত গৈ পবিত্ৰতা আৰু আধ্যাত্মিকতাৰে এই আঁচনিখন ৰূপায়ণ কৰা হয় তাৰ বাবে অসম চৰকাৰৰ মুখ্য সচিবে চকু ৰাখিব বুলি মই আশা কৰি তেখেতক আৰু বিষয়াসকলক বিশেষকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। পুনৰ এবাৰ আপোনালোক আজি ইয়াত আহিলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি 90 বছৰ ভৰি দিয়া ধৰ্মীয় গুৰুৰ পৰা একেবাৰে ডেকা বয়সতে আধ্যাত্মিকতালৈ আকৰ্ষণ হোৱা ধৰ্মীয় গুৰুজনলৈ আপোনালোক সকলো ইয়াত আহি আমাক যি আশীষ আৰু প্ৰেৰণা যোগালে তাৰ বাবে আপোনালোক সকলোৰে শ্ৰীচৰণত মই কোটি কোটি প্ৰণাম জনাই এই অসমখন আৰু পবিত্ৰময় হৈ পৰক তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। অসম দৰ্শন আঁচনিৰ গুৰি ধৰি আঁচনিখন সন্দৰ্ভত অৱলোকন কৰি অনুপ্ৰেৰণামূলক ভাষণেৰে